নমস্কাৰ বন্ধু-বান্ধৱীসকল যদি মই আপোনালোকক এটা কাম কৰিব কওঁ যে আপোনালোকে হাত ভৰি একো ব্যৱহাৰ নকৰাকৈ PUBG ফ্ৰী ফায়াৰ আদিৰ দৰে ভিডিঅ' গেম খেলিব লাগে তেনেহলে আপোনালোকৰ ৰিএকচন কি হ'ব আপোনালোকে ক'ব যে এইটোতো অসম্ভৱ কথা কিন্তু এই অসম্ভৱ কথাটো সম্ভৱ কৰি তুলিছে অসমৰ ডিব্ৰুগড় জিলাত বাস কৰা নিখিলৰ এই অৱস্থা সৰুৰে পৰা নাছিল 2018 চনত নিখিল কৰ্মসূত্ৰে বেংগলোৰ গৈছিল আৰু সেই বেংগলোৰতে এটা ফেক্টৰীত কাম কৰি থকা অৱস্থাত তেখেতে দুৰ্ঘটনাবশতঃ দুইখন হাত আৰু দুইটা ভৰি হেৰুৱাবলগীয়া হ'ল এতিয়া নিখিলৰ ওচৰত না হাত আছিল না ভৰি ডক্টৰে কৈছিল যে এতিয়া নিখিলৰ জীৱনৰ কোনো মূল্য নাই ইমান কষ্ট সহাতকৈ এখেতৰ মৃত্যু হোৱাই ভাল সেয়ে নিখিলে জীৱনত যাতে কাৰো বুজাৰ প্ৰাপ্ত নহয় সেই কথা ভাবি নিজৰ এক টেলেণ্ট বিচাৰি উলিয়ালে আৰু তেখেতে জিভাৰে PUBG খেলিবলৈ ল'লে আৰু এতিয়া PUBGৰ লাইভ ষ্ট্ৰীম তেখেতে ইউটিউবত কৰে আজি নিখিলৰ চেনেলত প্ৰায় 7 লাখৰো অধিক ছাবস্ক্ৰাইবাৰ আছে আৰু তেখেতৰ চেনেলটোৰ নাম হৈছে ADN Gaming YT আৰু নিখিলে কেৱল জিভাৰে PUBG খেলে হাত ভৰি নোহোৱা স্বত্তেও নিখিলে আজি যিটো সফলতা অৰ্জন কৰিছে সেয়া হয়তো হাত ভৰি থকা সকলেও কৰিব পৰা নাই কেৱল মনত সাহস আৰু নিজৰ কৰ্মত বিশ্বাস থাকিলে জীৱনত সকলো কামেই কৰিব পাৰি তো বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টো যদি অকণমানো ভাল লাগিল তেনেহলে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'ব তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই